নমস্কাৰ মই বন্দিতৰ আপুনি চাই আছে DY 365 ডিজিটেল বিদ্যুতৰ বিল অধিক অহাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে জিয়াটো ভুগিছে সাধাৰণ জনতা আৰু এবাৰ বহু লোকে স্মাৰ্ট মিটাৰ খুলি আনি শক্তি বিভাগৰ কাৰ্যালয়ত উভতাই দিয়া পৰিলক্ষিত হয় ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ আৰু তাৰ মাজতে একাংশই এনেধৰণে এতিয়া পদক্ষেপ লৈছে স্মাৰ্ট মিটাৰ ঘৰৰ পৰা খুলি আনি শক্তি বিভাগৰ কাৰ্যালয়ত উভতাই দিছে আৰু পুৰণি মিটাৰ সংযোগ কৰিবলৈ এতিয়া দাবী উত্থাপিত কৰিছে এই সকল লোকে এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে শতাধিক লোকে ঘৰৰ পৰা খুলি আনিলে স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰ খুলি উভতাই দিলে শক্তি বিভাগৰ কাৰ্যালয় ৰাজ্যত পুনৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ স্মাৰ্ট মিটাৰ আঁতৰাই পুৰণি মিটাৰ সংযোগ কৰিবলৈ দাবী আৰু মেৰাপানীৰ এখন গাঁৱৰ ৰাইজে খুলি আনিলে স্মাৰ্ট মিটাৰ মেৰাপানীৰ ইছলামপুৰ গাঁৱৰ প্ৰায় শতাধিক লোকৰ এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ খুলি আনি ঘূৰাই দিলে গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় হাতে হাতে স্মাৰ্ট মিটাৰ লৈ গাঁৱৰ ৰাইজে গাঁৱৰ মাজেৰে এক প্ৰতিবাদী সমদল দেখিবলৈ পোৱা যায় শক্তি বিভাগ বিৰোধী স্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী লোকে ঘৰৰ পৰা খুলি আনিলে স্মাৰ্ট মিটাৰ খুলি উভতাই দিলে এবাৰ শক্তি বিভাগৰ কাৰ্যালয়ত ৰাজ্যত এতিয়া পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাইজৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোক ওলাই আহিছে বিদ্যুতৰ বিল অধিক অহাক লৈ প্ৰতিবাদ এতিয়া একাংশ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যুতৰ বিল অধিক অহাক লৈ এতিয়া প্ৰতিবাদ কৰিবলৈ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইসকল লোকে লোকে আচলতে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনে শক্তি বিভাগৰ কাৰ্যালয়ত এনেদৰে সমজাই দিয়ে দেখিবলৈ পাইছে স্মাৰ্ট মিটাৰ এনেদৰে পৰি আছে নিজৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিছে একাংশই আৰু সেই স্মাৰ্ট মিটাৰ আমাক নালাগে খুলি আনি শক্তি বিভাগৰ কাৰ্যালয়ত সমজাই দিছে পুৰণি মিটাৰ আচলতে আমাক লাগে এনে ধৰণৰ দাবী শুনিবলৈ পোৱা গৈছে তেওঁলোকৰ মুখত আৰু এই প্ৰতিবাদ মেৰাপানীৰ এখন গাঁৱৰ ৰাইজে খুলি আনিলে স্মাৰ্ট মিটাৰ মেৰাপানীৰ ইছলামপুৰ গাঁৱৰ প্ৰায় শতাধিক লোকৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰ খুলি আনি ঘূৰাই দিলে গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত হাতে হাতে স্মাৰ্ট মিটাৰ লৈ গাঁৱৰ মাজেৰে এক প্ৰতিবাদী সমদল এতিয়া দেখিবলৈ পোৱা গৈছে শক্তি বিভাগ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী বুলি জানিব পৰা গৈছে স্মাৰ্ট মিটাৰক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্মাৰ্ট মিটাৰ খুলি আনে শক্তি বিভাগৰ কাৰ্যালয়ত সমজাই দিয়ে আৰু পুৰণি মিটাৰৰ বাবে এতিয়া দাবী কৰা পৰিলক্ষিত হয় স্মাৰ্ট মিটাৰ খুলি উভতাই দিলে শক্তি বিভাগৰ কাৰ্যালয় ৰাজ্যত পুনৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰ আঁতৰাই পুৰণি মিটাৰ সংযোগ কৰিবলৈ দাবী মেৰাপানীৰ এখন গাঁৱৰ ৰাইজে এনেদৰে খুলি আনে স্মাৰ্ট মিটাৰ মেৰাপানীৰ ইছলামপুৰ গাঁৱৰ প্ৰায় শতাধিক লোকৰ এতিয়া প্ৰতিবাদ আপোনালোকে দেখিবলৈ পাইছে হাতে হাতে প্লে কাৰ্ড স্মাৰ্ট মিটাৰ নালাগে আমাক শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় LED লাইট লগালে কেনেকৈ 1500 টকা বিল হয় উত্তৰ আমাক লাগিবই দুখন ফেন লগালে কেনেকৈ 2000 টকা বিল হয় উত্তৰ আমাক লাগিবই অসম চৰকাৰ হাই 1250 টকা অৰুণোদয় দি 4000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে APDCLৰ বিৰুদ্ধে ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ কিন্তু আমি দেখিছোঁ যে APDCLে আজিলৈকে ৰাইজৰ কথা শুনিব খোজা নাই আমি তথ্য আৰু যুক্তি সহকাৰে কৈ আহিছোঁ যে এই স্মাৰ্ট মিটাৰৰ নামত শক্তি বিভাগ APDCL আৰু অসম চৰকাৰে সাধাৰণ মানুহৰ ওপৰত ডকাইতি চলাইছে 5টা লাইট লগালে 80 টকা বিল অহা মানুহৰ এতিয়া 2000 টকা বিল হৈছে দুখন ফেন লগালে 90 টকা বিল অহা মানুহৰ এতিয়া 2500 টকা বিল হৈছে সকলো মানুহক আপোনালোকে সুধক আমি APDCLৰ কাৰ্যালয় ঘেৰাও কৰিছোঁ মেমৰেণ্ডাম দিছোঁ তথ্য সহকাৰে কৈছোঁ যে স্মাৰ্ট মিটাৰ নহয় এটো স্মাৰ্ট ডকাইট স্মাৰ্ট লুণ্ঠনকাৰী স্মাৰ্ট পকেট মাৰ তেজ উৰি খোৱা যন্ত্ৰ এটো আমাক নালাগে
তাৰপিছত কিন্তু অসম চৰকাৰে শক্তি বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আপোনালোকে চাওক যে এই গোটেই মিটাৰটো সম্পূৰ্ণ অবৈধভাৱে আমাৰ মানুহৰ ঘৰত লগাইছে। আপোনালোকে জানে ঘৰত মানুহ নথকা অৱস্থাত, ঘৰত বয়সস্থ মানুহ থকা অৱস্থাত সাধাৰণ সহজ সৰল মানুহক ভয় খুৱায়। স্মাৰ্ট মিটাৰ নলগালে 5 বছৰ জেল হ'ব, স্মাৰ্ট মিটাৰ নলগালে 50,000 ফাইন হ'ব বুলি কৈ ভয় খুৱাই মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে। আনকি যিখন SOP আছিলে, যি ধৰণৰ গাইডলাইন আছিলে, স্মাৰ্ট মিটাৰ লগোৱাৰ আগত প্ৰতিখন গাঁৱত তেওঁলোকে সজাগতা সভা পাতিব লাগিব, ক'তো তেওঁলোকে এখনো সজাগতা সভা নাপাতিলে। স্মাৰ্ট মিটাৰ লগোৱাৰ আগত প্ৰতিজন গ্ৰাহকলৈ তেওঁলোকে ইণ্টিমেশ্যন লেটাৰ দিব লাগিব, কাকো লেটাৰ দিয়া নাই। স্মাৰ্ট মিটাৰ লগাবলৈ অহা কোম্পানীবিলাকে হাতত এখন গুহাৰি লৈ আহিব লাগিব, কাকো দিয়া নাই। আটাইতকৈ ডাঙৰ কথা, যিটো মিটাৰ চেঞ্জিং ৰিপৰ্ট MRS বুলি কোৱা হয়, মিটাৰ চেঞ্জিং শ্লিপ, এখন হালধীয়া কাগজ দিব লাগে, য'ত পুৰণা মিটাৰ নাম্বাৰ থাকিব, নতুন মিটাৰ নাম্বাৰ থাকিব, মিটাৰ ৰাছ ৰিডিং থাকিব, এফালে কাষ্টমাৰজনৰ কোনো আপত্তি নাই বুলি গ্ৰাহকজনৰ চহী থাকিব, আনফালে APDCL চহী থাকিব। যিটো মিটাৰ চেঞ্জিং ৰিপৰ্ট বুলি কোৱা হয়, মিটাৰ চেঞ্জিং শ্লিপ বুলি কোৱা হয়, সেই কাগজখনো কাকো তেওঁলোকে দিয়া নাই। অৰ্থাৎ সম্পূৰ্ণৰূপে 2 নম্বৰী কৰি মানুহক ভয় খুৱাই কেৱল আৰু কেৱল কমিশ্যনৰ অংকত অসম চৰকাৰে APDCL আদানী, জেনাছ, ইণ্টেল এইবিলাক কোম্পানীৰ পৰা 5,000 কোটি টকা ইনকামৰ স্বাৰ্থত আমাৰ হাজিৰা কৰা মানুহৰ ঘৰত তেওঁলোকে ডকাইতটো লগাই দিলে। এই স্মাৰ্ট মিটাৰে এতিয়া মানুহৰ জিনা হাৰাম কৰি দিছে। 100 টকা মানুহে এতিয়া হাজিৰা কৰিলে প্ৰতিদিনে 100 টকা বিল আহিছে। যিবিলাক মানুহৰ 100 টকা মাহেকত আহিছিলে, এতিয়া প্ৰতিদিনে 100 টকা আহিছে, অৰ্থাৎ এমাহত 3,000 টকা বিল আহিছে। এইখন চৰকাৰে কয় মানুহক আমি বহুত আঁচনি দিছোঁ, 1250 টকা অৰুণোদয় দিছে, আৰু যিটো পৰিয়ালে 1250 টকা পাইছে কি নাই পোৱা, তেওঁলোকৰ পৰা 4,000, 5,000, 10,000 পৰ্যন্ত স্মাৰ্ট মিটাৰ বিল লৈ গৈছে। 250 টকা বৃদ্ধ পেঞ্চন দিছে, 2500 টকাৰ পৰা 5,000 টকা পৰ্যন্ত তেওঁলোকে স্মাৰ্ট মিটাৰ বিল দিছে। ক'ত যাব মানুহ কওক? আজিৰ দিনটোত প্ৰেছাৰৰ দাম, 20 টকীয়া প্ৰেছাৰৰ দাম, টেবলেটৰ দাম আজি 80 টকা হ'ল। আজি 50 টকা ডিজেল 100 টকা হ'ল। আজি শাক পাচলি 80 টকাৰ তলত নাই। এটা ডিমৰ দাম 8 টকা হ'ল, এপেকেট নিমখৰ দাম 30 টকা হ'ল, 1 লিটাৰ মিঠাতেলৰ দাম 20 টকা হ'ল। তাৰ পাছত 1250 টকা দি যদি 5,000 টকা স্মাৰ্ট মিটাৰ বিল দিয়ে, এইবিলাক মানুহ জীয়াই থাকিব পাৰিব নেকি? গতিকে অসম চৰকাৰক কৈছোঁ, শক্তি বিভাগক কৈছোঁ, স্মাৰ্ট মিটাৰ আমাক নালাগে। আমি বাৰম্বাৰ অফিচত কোৱাৰ পাছতো যেতিয়া তেওঁলোকে মানি নলয়, আজি অবৈধভাৱে লগোৱা স্মাৰ্ট মিটাৰবিলাক যিবিলাক ঘৰত পৰি আছিল, মানুহে এইবিলাক লৈ আনিছে, আমি ৰাজহুৱাকৈ আজি জমা দিম। আমাৰ স্পষ্ট কথা, কোনো কাৰণত আমি স্মাৰ্ট মিটাৰ মানি নলওঁ, আমাক পুৰণা ডিজিটেল মিটাৰ ঘূৰাই দিয়ক। বহুত অসুবিধা পাইছোঁ। তাৰমানে আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহ, আমি দিন হাজিৰা কৰি খোৱা মানুহ। আমাৰ মাহেকত আহিব লাগে 200 টকা, আহে গৈ 600 টকা। আমি এতিয়া মানুহজনো হ'লোঁ না, বেমাৰী চৌধুৰী মানুহ, আমি ঘৰখনে চলাম নে নাই নাইনৰ বিলেই দিম। সেইটো কাৰণে চৰকাৰে বহুত আমাক তাৰমানে দুখীয়া মানুহৰ মূৰত মাৰি খাইছে। সেইটো কাৰণে এতিয়া চৰকাৰে তাৰমানে আমাৰ স্মাৰ্ট মিটাৰবিলাক ঘূৰাই ল'ব লাগে। আমি এইখিনি স্মাৰ্ট মিটাৰখিনি আমি ঘূৰাই দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। হয়, আগত যিটো মিটাৰ আছিলে, সেইটো মিটাৰ আমাক ঘূৰাই দিয়ক চৰকাৰে। আমি সেইটোৱে অনুৰোধ কৰিছোঁ। মেৰাপানী ৰাইজ আজি স্মাৰ্ট মিটাৰ খুলি স্মাৰ্ট মিটাৰ বিল পৰিশোধ কৰিব নোৱাৰি ৰাইজ ক্ষোভিত হৈ আজি স্মাৰ্ট মিটাৰ ঘৰত থকা স্মাৰ্ট মিটাৰবোৰ লৈ আনি চমজাই দিবৰ কাৰণে আহিছে। আৰু বিল ইমান বেছি বিল হৈছে, আমাৰ ৰাইজে জ্বলা কলা খাইছে। এই স্মাৰ্ট মিটাৰ আমি কোনো কাৰণতে